নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল জিকেএন আপডেটছলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত লৈ আহিছোঁ মণ্ডল ট্ৰেইনিঙত আহিবলগীয়া কেইটিমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। 1 নম্বৰ, প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতাৰ ৰচক কোন? উত্তৰ ভট্টদেৱ। 2 নম্বৰ, অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? উত্তৰ চন্দ্ৰকান্ত অভিধান। 3 নম্বৰ, অসমৰ মুখ্য ভাষা কি? উত্তৰ অসমীয়া। 4 নম্বৰ, হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? উত্তৰ চিত্ৰ ভাগৱত। 5 নম্বৰ, অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। 6 নম্বৰ, অসমীয়া চুটি গল্পৰ জনক কোন? উত্তৰ লক্ষীনাথ বেজবৰুৱা। 7 নম্বৰ, কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ 1972 চনত ছাৰ জৰ্জ কেম্পবেলে। 8 নম্বৰ, কোন চনত আইনমতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? উত্তৰ 1960 চনত। 9 নম্বৰ, সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি? উত্তৰ বনফুল। 10 নম্বৰ, উত্তৰ পূব ভাৰতৰ আটাইতকৈ ঘন জনবসতিৰ ৰাজ্যখনৰ নাম কি? উত্তৰ অসম। 11 নম্বৰ, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা যায়? উত্তৰ অৰুণাচল প্ৰদেশ। 12 নম্বৰ, মেঘালয় ৰাজ্য কেতিয়া গঠন হৈছিল? উত্তৰ 1972 চনত। ভিডিঅ'টো যদি ভাল লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।